হাই হেল্ল' নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ, আন এটা নতুন টপিকলৈ। তো আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে এটা মোবাইল এপৰ বিষয়ে, যিটোত আপোনালোকে ইনভেষ্ট কৰি আপোনালোকৰ এটা মোটা এমাউণ্ট বা এটা এমাউণ্ট আপোনালোকে আৰ্নিং কৰিব পাৰিব। কিন্তু আপোনালোকে এই এপটোৰ জৰিয়তে আপোনালোকে ইনভেষ্ট কৰিব পাৰিব। ইনভেষ্ট কৰাৰ পিছতে আপোনালোকে যিটো লাভাংশ আছে, সেইটো লাভাংশটো আপোনালোকে উঠাব পাৰিব। তো এই এপটোৰ জৰিয়তে আপোনালোকে কেনেদৰে লাভাংশ উঠাব আৰু কেনেদৰে ইনভেষ্ট কৰিব লাগিব, গোটেইখিনি প্ৰচেছ আপোনালোকক মই মোবাইল স্ক্ৰীণত গৈ কিনে দেখাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এইটো হৈছে সেই এপটো, যিটো এপৰ জৰিয়তে আপোনালোকে টকা ইনভেষ্ট কৰি কিনে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। কিন্তু ইয়াতে কেইটামান কথা আছে যিটো আপোনালোকে নাজানে হয়তো, বা আৰু আপোনালোকে ইতিমধ্যে গমো পাইছে। তো যিসকলে ব্যৱহাৰ কৰে এই AMDৰ বিষয়ে বহুতে গম পায়। তো এইটো হৈছে এটা ইনভেষ্টমেণ্ট এপ, যিটো বৰ্তমান আমাৰ ইণ্ডিয়াত টোটেলি 1 বছৰ হওঁ অৱস্থা হৈছে। তো এই এপটোৰ বিষয়ে আপোনালোকক ক'ম। এই এপটো হৈছে আপোনালোকৰ AMD, যিটো আমাৰ কম্পিউটাৰৰ বস্তু যিবিলাক আছে, ভিতৰৰ বস্তু, মাডাৰ বৰ্ডৰ লগা বা তাৰপিছত আপোনালোকৰ কুলাৰ চুলাৰ যিয়ে হওক, যিটো কম্পিউটাৰৰ বস্তু বিশেষকৈ। তো ইয়াতে আপোনালোকে ইনভেষ্ট কৰিব লাগে। তো ইনভেষ্ট কেনেদৰে কৰিব লাগে, মই আপোনালোকক এটা প্ৰডাক্টৰ বিষয়ে কৈ আছোঁ, যিটো আপোনালোকে ইয়াতে দেখা পাই আছে। যিটো প্ৰথম এইটো AMD থ্ৰেডৰিপাৰ বাই 2 get 1 ফ্ৰী, মানে আপোনালোকে দুটা কিনিলে এটা ফ্ৰী পাব। তো ইয়াতে এমাউণ্টটো হৈছে আপোনালোকৰ 4,800 দিয়া আছে। তাৰপিছত আপোনালোকে ডেইলি প্ৰফিট 240K আপোনালোকে ডেইলি প্ৰফিট মানে ক্লেইম কৰিব পাৰিব, ডেইলি 240 টকাকৈ। আৰু ইটো আপোনালোকে চাৰ্কেলটো থাকিব 365 দিন। 365 দিনত আপোনালোকে পাব, ইয়াতে টোটেল প্ৰফিটটো দিয়া আছে। টোটেল প্ৰফিটটো আপোনালোকে দেখা পাইছে 87,600। মানে আপোনালোকে যদি 4,800 টকাটো 365 দিন মানে এবছৰৰ কাৰণে লগাই থৈ দিয়ে, তেনেহ'লে আপোনালোকে দুটা বস্তু, ইয়াতে এই প্ৰডাক্টটো আপোনালোকে দুটা কিনিব লাগিব। 4,800কে দুটা প্ৰডাক্ট কিনিব লাগিব, তেতিয়া আপোনালোকে এটা ফ্ৰী পাব। আৰু তেতিয়া আপোনালোকে পাৰ ডে 240 টকাকৈ প্ৰফিট পাব। আৰু টোটেল এবছৰ আপোনাৰ প্ৰফিট হ'ব আপোনালোকৰ 78,600 টকা টোটেল এইটো। তাৰপিছত এনেকুৱা ধৰণৰ এমাউণ্ট বেলেগ বেলেগ দিয়া আছে, চাৰ্কেলটো দিয়া আছে, কিমান টকা প্ৰফিট, ডেইলি প্ৰফিট। এইটোত আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে ডিটেইলছখিনি আপোনালোকে পাব ইয়াতে। এই যিটো AMDৰ বিষয়ে আপোনালোকক ক'লোঁ, এই প্ৰডাক্টবিলাক আপোনালোকে ষ্টক মাৰ্কেটৰ নিচিনা হয়, কিন্তু অলপ বেলেগ ধৰণৰ। ইয়াতে আপোনালোকে ইনভেষ্ট কৰি কিনে ডেইলি হিচাপত প্ৰফিটটো উঠাই উইথড্ৰল কৰিব পাৰে। যিটো আপোনাৰ পাৰ ডে যিখিনি ইনকাম হ'ব, মানে যিটো আপোনাৰ ডেইলি প্ৰফিট যিটো আছে, সেইটো পাৰ ডে ক্লেইম কৰি কিনে পাৰ ডে উইথড্ৰল দিব পাৰিব। কিন্তু ইয়াতে কণ্ডিশ্যন আছে, আপোনাৰ মিনিমাম 200 টকা থাকিব লাগিব ৱালেটত, তেতিয়াহে আপোনালোকে উইথড্ৰল দিব পাৰিব। তো ইয়াতে প্ৰডাক্টটো মোৰ বোধেৰে, মই আপোনালোকক এই কথাটো প্ৰথমতে কৈছোঁ আৰম্ভণিতে, যে মোৰ বোধেৰে এই AMD এপটো, যিটো কেইদিনমান আগত এটা অফাৰ আহিছিলে, সেই অফাৰটোত 6,000 টকা ইনভেষ্ট কৰি কিনে আপোনালোকে 50 দিনত ডাবল প্ৰফিট এনেকুৱা দিয়া হৈছিল। পাৰ ডে 600 টকাকৈ আপোনালোকে প্ৰফিট পাব, মানে ডেইলি প্ৰফিট 600 টকা। কিন্তু তাতে এটা কণ্ডিশ্যন দিছিলে, আপুনি যদি সেই 6,000 টকাটো ইনভেষ্ট কৰি কিনে সেই প্ৰডাক্টটো আপোনালোকে কিনি লয়, তেনেহ'লে আপোনাৰ পাৰ ডে যিটো 600 টকা আছে, সেইটো আপোনালোকৰ হোল্ড হৈ থাকিব। আপোনালোকে সেইটো যেতিয়া 50 দিন কমপ্লিট হ'ব, 50 দিন হোৱাৰ পিছতহে আপোনালোকে সেই এপটোৰ পৰা পইচা আপোনালোকে গোটেইখিনি এমাউণ্ট আপোনালোকে উইথড্ৰল কৰিব পাৰিব। কিন্তু মোৰ এই যিটো ইনভেষ্টৰ যিটো 6,000 টকাৰ যিটো কনচেপ্ট এওঁলোকে বৰ্তমানলৈকে উঠাইছে, বৰ্তমানলৈকে বহুতে এই টকা লগাইছে। তো মই আপোনালোকক এই কথাটো মোৰ বোধেৰে মই কৈ আছোঁ, যে এই যিটো 50 দিনৰ ভেলিডিটি দিছে, এই 50 দিনৰ ভিতৰত এই AMD এপটোও মোৰ বোধেৰে উৰি গুচি যাব। মোৰ বোধেৰে কৈছোঁ, চিয়'ৰ নহয়, থাকিবও পাৰে নাথাকিবও পাৰে, চিয়'ৰ নহয়। কিন্তু মোৰ বোধেৰে কৈছোঁ, এইটো মোৰ সম্ভাৱনা আহে, মইতো সন্দেহ কৰিছোঁহে, যাব পাৰে। কিন্তু আপোনালোকে চাব, আপোনালোকে হ'ব পাৰে নহ'ব পাৰে। আপোনালোকে নিশ্চয় এতিয়া যিসকলে ইনভেষ্ট কৰিছে, তেওঁলোকে টেলিগ্ৰাম চেনেলত জইন হৈ কিনে তেওঁলোকৰ লগত কথা পাতে, এনেকুৱাও আছে বহুত। তো আপোনালোকক মই কৈছোঁ, মোৰ বোধেৰেহে কৈছোঁ, যে এই বস্তুটো 50 দিনৰ যিটো ভেলিডিটি দিছে, সেই সময়ৰ ভিতৰত উৰি গুচি যাব পাৰে। YBYৰ দৰে এই AMDটো উৰি গুচি যায়, তেনেহ'লে বহুতৰে টকা গুচি যাব। যিবিলাকৰ সাঁচতীয়া ধন আছিল, তেওঁলোকে লগাইছে প্ৰফিট হিচাপত, তো সেইবিলাকৰো যাব। বেছিভাগ মানুহৰে, মোৰ লগৰটো প্ৰায় 99% মোৰ লগৰ কেইজনে লগাইছে। মই লগৰ ওপৰত ডিপেণ্ড কৰোঁ, তেতিয়াহে আপোনালোকে প্ৰফিট কৰিব পাৰিব। আপুনি কাম কৰিব লাগিব, তেতিয়াহে প্ৰফিট। কিন্তু এইটো এনেকুৱা হৈছে, যিটো AMD যিটো এইটো বিষয়ে কৈ আছোঁ, এই এপটোত আপোনালোকে খালি এবাৰ ইনভেষ্ট কৰি কিনে আপোনালোক ডেইলি প্ৰফিট দি আছে। কোনো কষ্ট নাই, কোনো কাৰুকাৰ্য নাই,
আপুনি খালি পইচাটো তেওঁলোকক দিব লাগে, তেওঁলোকে আপোনালোকক দি আছে পইচাটো। তো বন্ধু বান্ধৱীসকল, আপোনালোকক ইতিমধ্যে এই ভিডিঅ'টোৰ জৰিয়তে ক'লোঁ যে আপোনালোকে এই এপটোৰ জৰিয়তে, যিটো এপৰ বিষয়ে ক'লোঁ যে AMD, এই এপটোৰ জৰিয়তে আপোনালোকে কেনেদৰে কিমান টকা আৰ্নিং কৰিব পাৰিব আৰু কেনেধৰণে আৰ্নিং কৰিব পাৰিব, গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'লোঁ। তো এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই অনুৰোধ কৰিম, আপোনালোকে যিমান আপোনালোকে ইনভেষ্ট কৰি কিনে যিমান টকা আপোনালোকে লাভাংশ পাব, সেইটোত লভ যায় বা আপোনালোকে ভুল গৈ কিনে আপোনালোকে ডাইৰেক্ট ইনভেষ্ট নকৰিব। কাৰণ কেইদিনমান আগতে এই এপটোৰ এটা অফাৰ আহিছিলে যে 6,000 টকা ইনভেষ্ট কৰিলে 50 দিনৰ কাৰণে আপোনালোকক পাৰ ডে 600কে দিয়া হৈছিল। এইটো অফাৰ মাত্ৰ 4 ঘণ্টা নে 5 ঘণ্টাৰ কাৰণে আছিল। এই অফাৰটোত বহুতে লগাইছিলে, কিন্তু মোৰ বিশ্বাস বৰ্তমান সময়ত যেনেকৈ YBI মানে মানুহৰ টকা লুটি লৈ কিনে গুচি গ'ল, মানে সৰ্বশান্ত হৈ গ'ল, কোনেও গম নাপায় কেনেকুৱা ধৰণে কি হ'ল, ঠিক তেনেদৰে এই AMD এপটোও মোৰ বোধেৰে, এইটো মোৰ বোধেৰেহে কৈছোঁ, কিন্তু এইটো ফাইনেল নহয় যে মই এইটো মোৰ মতে কৈছোঁ, মোৰ মতামতটো জনাইছোঁ। এই এপটো যিটো 50 দিনৰ ভেলিডিটি দিছে, 50 দিনৰ আগতে কিন্তু উইথড্ৰ কৰিব নোৱাৰে। যিটো লাভাংশ ডেইলি টু ডেইলি কালেক্ট কৰিব পাৰে, কিন্তু যিটো ডেইলি আছে সেইটো আপোনালোকে উইথড্ৰ কৰিব নোৱাৰে। ঠিক তেনেদৰে যিটো 50 দিনৰ যিটো ভেলিডিটি দিছে, এই 50 দিনৰ যেতিয়া অচচা পাব দিনটো সকলোৱে পাবৰ কাৰণে বহুত টকা ইনভেষ্ট কৰিছে, কোনোবাই মোৰ লগৰবিলাকে বহুতে ইনভেষ্ট কৰিছে। তো সেইকাৰণে কৈছোঁ আপোনালোকক, যদি বাই চান্স YBYৰ দৰে এই এপটোও লুণ্ঠন কৰি সকলোকে উৰি গুচি যায়, তেনেহ'লে বহুতৰে বহুত টকা যাব, এনে অথলে যাব বা পানীত পৰি গ'ল বুলি ক'ব পাৰিব। তো আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকৰ যদি এই AMD এপটোত যদি আপোনালোকৰ ইতিমধ্যে লগোৱা আছে বা ইনভেষ্ট কৰা আছে পইচা, আপোনালোকে এটা কাম কৰিব, মোৰ অনুৰোধ আপোনালোকে মানে নামানে এইটো আপোনালোকৰ কথা, মোৰ এটা দায়িত্ব হিচাপে মই আপোনালোকক কৈছোঁ এই কথাষাৰ। তো আপোনালোকে কি কৰিব, আপোনাৰ যিখিনি উইথড্ৰ কৰিবলগীয়া টকা আপুনি যিমান পাৰে সোনকালে উইথড্ৰ কৰি আপোনাৰ যিটো মূলধন, যিটো আচল, আমাৰ কথাত ক'ব গ'লে যিটো আচল টকা, এই আচল টকাটো আপোনালোকে উইথড্ৰ কৰি লওক, যাতে যদি এই 50 দিনৰ যিটো ভেলিডিটি দিছে 6,000 টকা ইনভেষ্টমেণ্ট কৰি আপোনালোকে পাৰ ডে 600 টকাকৈ আপোনালোকে যিটো ক্লেইম কৰিব পাৰিব, সেইটো যাতে আপোনালোকে যিটো লগাইছে সেই লগোৱা পইচাটোৰ লগতে যাতে আপুনি এই আগৰ যিটো আপোনাৰ মূলধন হয়, সেই মূলধনটো যাতে আপোনালোকৰ গুচি নাযায় বা লুণ্ঠন হৈ নাযায় বা বেলেগে ৰজা নহয় এই আপোনাৰ টকাখিনিৰ দ্বাৰাই। তো আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ শেষত। তো আজিলৈ এইখিনি আছিল আপোনালোকে দিবলগীয়া ইনফৰ্মেশ্যন। তো ভিডিঅ'টো চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।